নমস্কাৰ মই আয়ুষ আজি হৈছে 22 ফেব্ৰুৱাৰী শনিবাৰ দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে ৰকিবুল আক্ৰমণৰ ঘটনাত জড়িত অভিযুক্তৰ নাম প্ৰকাশ আজি নগাঁও সদৰ থানাত সাংসদ ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰিছে পুত্ৰ তানজিল হুছেইন আৰু কেইবাজন দলীয় কৰ্মীৰ উপস্থিতিত 22 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সাংসদ গৰাকীয়ে পৰৱৰ্তী খবৰটো হৈছে সামাজিক মাধ্যমত ভাইৰেল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰাসায়নিক বিজ্ঞানৰ প্ৰশ্ন কাকত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এক গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে শিক্ষামন্ত্ৰীগৰাকীয়ে দৃষ্টিগোচৰ হৈছে এই ৰসায়ন বিজ্ঞানৰ ভাইৰেল হোৱা প্ৰশ্ন কাকতখন পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী উদ্যমিতা আঁচনি আৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়া ভাৰতৰ 730খনতকৈ অধিক জিলাৰ আগশাৰী কোম্পানীসমূহত 1 লাখতকৈ অধিক যুৱক যুৱতীৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰা হৈছে মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আঁচনিখনে প্ৰথম পৰ্যায়ত 6 লাখৰ অধিক আবেদন লাভ কৰিছিল পৰৱৰ্তী খবৰটো হৈছে প্ৰথমটো দিনাই কামৰ পৰা অব্যাহতি মুখ্যমন্ত্ৰী দপ্তৰৰ পুৰণি কৰ্মচাৰী অৰবিন্দ কেজৰিৱাল আৰু আতিশী মাৰ্লেনাৰ কাৰ্যকালত মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰীসকলৰ দপ্তৰত কৰ্মৰত ব্যক্তিগত সহায়কাৰী তথা আন কৰ্মচাৰী সকলক কামৰ পৰা অব্যাহতি পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ সকলো কৰ্মচাৰীৰ বাবে কমন হ'ব নেকি ফিটমেণ্ট ফেক্টৰ চলিত বৰ্ষত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সংশোধনৰ উদ্দেশ্যে অষ্টম দৰমহা আয়োগ ঘোষণা কৰিছে পৰৱৰ্তী খবৰটো হৈছে অনাগত 24 ঘণ্টাত ৰাজ্যত আহিব বৰষুণ অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণৰ সম্ভাৱনা বৰষুণৰ লগতে বিজুলী ঢেৰেকণিৰ সতৰ্কবাণী উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতো বৰষুণৰ সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী জাৰি পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীলৈ অখিল গগৈ পত্ৰ অখিল গগৈৰ পত্নীৰ চাকৰি নিযুক্তি আৰু সম্পত্তি তদন্ত বিচাৰি পত্ৰ গুৱাহাটী নিজৰাপাৰৰ ঘৰ সম্পত্তিৰ তদন্ত কৰিবলৈ পত্ৰ অখিলৰ পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভ মেলাত সপৰিয়ালে পুণ্যস্থান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিজ্ঞতাৰ বিষয়ে ক'লে এনেকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুণ্যস্নানৰ পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি চলিত বৰ্ষৰ মহাকুম্ভ উৎসৱৰ সুন্দৰ পৰিচালনা আৰু ব্যৱস্থাপনাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে পৰৱৰ্তী খবৰটো হৈছে মেট্ৰিক পৰীক্ষাত উত্তৰ বহি চাবলৈ নিদিয়াই হ'ল অপৰাধ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই সহপাঠীক গুলীয়াই প্ৰাণ ল'লে ছাত্ৰই পৰীক্ষা কেন্দ্ৰত নকল কৰি উত্তৰ কাকতত লিখাৰ অনুমতি লাভ নকৰাৰ বাবে এই বিবাদ সূত্ৰপাত হয় এই বিবাদৰ বাবে কালি সন্ধিয়া পৰ্যন্ত মাৰপিট হয় আৰু মাৰপিটৰ পৰাই গুলীয়াগুলী হয় পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰা গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ অনুশীলন 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন হ'ব ঝুমুৰ বিশ্ব অভিলেখৰ বাবে প্ৰদৰ্শন হ'ব ঝুমুৰ 23 ফেব্ৰুৱাৰীত ঝুমুৰৰ চূড়ান্ত অনুশীলন আজিলৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ